সেইখিনি সময়ত আচলতে আমাৰ মানুহবোৰৰ কেনেকৈ বৈবাহিক সম্বন্ধ হৈছিল আমি জানো। আমাৰ বৈবাহিক সম্বন্ধ একেটা বংশসূত্ৰৰ মাজত হোৱাটো অনুচিত। একে বংশৰ মাজত বিবাহ হ'লে তেওঁলোকে তাৰ বিষম পৰিস্থিতিৰ কথা সেইটো সেই মানৱ প্ৰজাতি যেতিয়া হৈছিল, যেতিয়া গছ বন খাই আছিল, সেইখিনি সময়তে তেওঁলোকে হয়তো গম পাইছিল। এই যে বৰফ যুগত তেওঁলোকে চেডেলি ভেডেলি হৈ গৈছিল, ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ ৰূপান্তৰ হৈছিল, তাৰো বৰ্ণন আছে। তেওঁলোকৰ বৈবাহিক পৰম্পৰা কেনেকৈ আছিল, এইটো খুব প্ৰতীকাত্মক। আৰু সেই কথাখিনি মই আপোনালোকক কৈছোঁ। হায়ো কেৰ হেনো কেৰাইছে, বা হেনো মাৰৈছে, এডাল জেং হেনো কৰৈছে, দুডাল জেং হেনো কৰৈছে, তিনিডাল জেং হেনো কৰৈছে। তাৰমানে কি? তাৰমানে এই যে জেং কৰৈছে অন্য একো নহয়। বহুদিন বিৰতিৰ পিছত যেতিয়া ইটো ফৈদে সিটো ফৈদক বা এটা বংশসূত্ৰই অন্য এটা বংশসূত্ৰক লগ পাইছিল, তেতিয়া বৈবাহিক সম্বন্ধ গঢ় লৈ উঠিছিল। আৰু সেই এডাল কৰৈছে এজনী আনিছে, দুজনী আনিছে, তিনিজনী আনিছে। আৰু তাৰপিছত এটা হেনো পাৰৈছে, দুটা তিনিটা হেনো পাৰৈছে, চাৰিটা পাঁচটা হেনো পাৰৈছে, ছটা সাতটা আঠটা নটা হেনো পাৰৈছে, আঠটা নটা পাৰৈছে। ৰুম্বা ৰুম্বা হেনো ৰুম্বাইছে, এটা হেনো জোৰাইছে। তাৰমানে ৰুম্বা ৰুম্বাইছে মানে গৰ্ভাৱতী হৈছে। আৰু তেনেকেই আকৌ এটা হেনো জোৰৈছে, এটা আকৌ প্ৰজন্ম, আকৌ এটা নতুন প্ৰজন্ম জন্ম হৈছে। আৰু তেনেকেই তেওঁলোকে আমাৰ প্ৰজন্মটোক সেই বৰফৰ যি যাতনা, বৰফৰ যিটো দুৰ্যোগ, সেই দুৰ্যোগটো অতিক্ৰম কৰাইছিল। আৰু তাৰপিছত যেতিয়া বৰফৰ যুগ অৱসান হৈছিল, চেডেলি ভেডেলি হৈ গৈছিল মানুহবোৰ। তাৰপিছত বৰফৰ যুগ যেতিয়া অৱসান হৈছিল, অৱসান হোৱাৰ পিছত মানুহবোৰ আকৌ লগ পাইছিল আগৰ ধৰণে। আৰু লগ পাওঁতে তাৰ বৰ্ণনো আমাৰ সোণাল কছাৰীত হাইদাং গীতত আছে। আৰু সেই মদনৈ মানিকিয়াল, সগ্ৰাল হেনো মুক্ৰাল যে, সগ্ৰাল হেনো মুক্তাল যে, এমাল ঐ ফৰমাল, এমাল ঐ ফৰমাল, সৰু হাজল হেনো বৰহা জোৱাল। আমাৰ হাইদাং গীতত 14টা বংশৰ কথা উল্লেখ আছে। এই যে আমাৰ বৰফ যুগটো, এই বৰফ যুগটোৰ আগত হয়তো আমাৰ বহুত বংশসূত্ৰ আছিল। কিন্তু বৰফ যুগ শেষ হোৱাৰ পিছত যেতিয়া তেওঁলোকে বিচাৰ খোচাৰ হৈ একেটা ভূখণ্ডত গোটেইবোৰ লগ হৈছিল, লগ হওঁতে তেওঁলোকে হিচাপ কৰি দেখিছিল মাত্ৰ 14টা বংশহে জীৱিত হৈ আছে। আৰু এই 14টা বংশৰ কথা আমাৰ হাইদাং গীতত উল্লেখ আছে। এই ধৰণৰ যি গঠন প্ৰক্ৰিয়া, আৰু এই বৰফৰ যুগটো আজিৰ পৰা 1200,000ৰ পৰা 10,000 বছৰ আগৰ কথা কৈ আছো মই। আজিৰ পৰা 1200,000, 10,000, আপুনি ভাবি চাওক আমি কিমান দিন জীয়াই থাকোঁ? 80 বছৰ, 90 বছৰ। মই 1000 বছৰৰ কথা কৈছোঁ। তেনেকৈ আমাৰ পূৰ্বপুৰুষসকল জীয়াই থাকিল। আৰু জীয়াই থকাৰ পিছত এই যে এটা সভ্যতা আৰম্ভ হ'ল, সেয়া হ'ল চিকাৰীজীৱী সভ্যতা। আৰু এই চিকাৰীজীৱী সভ্যতাৰ কালতে তেওঁলোকে উপলব্ধি কৰিছিল যে খাদ্যৰ নাটনি কথা। আৰু খাদ্যৰ নাটনি কথা উপলব্ধি কৰোঁতে তেওঁলোকে উদ্ভাৱন কৰিছিল কিছু খাদ্য সঞ্চয় কৰাৰ প্ৰক্ৰিয়া। এই যে আমি মাংস জুইত শুকুৱাই ৰাখোঁ, এই যে আমি মাছ জুইত শুকুৱাই শুকতি কৰি ৰাখোঁ, এই ধৰণৰ খাদ্য সংৰক্ষণৰ প্ৰক্ৰিয়া তেওঁলোকে সেইখিনি সময়তে আৰম্ভ কৰিলে। জুইটো কিন্তু বৰফ যুগত সৃষ্টি নহয়, মানৱ প্ৰজাতিৰ যুগতো সৃষ্টি নহয়, তাৰ আগতে সৃষ্টি হোৱা নেণ্ডাৰথলৰ যুগতে জুই কথা মানুহে জানিছিল।
বা মানুহৰ সেই আদি পুৰুষসকলেও জানিছিল তো মানুহে এই জুই পৰম্পৰাটো তেতিয়াৰ পৰা হয়তো আৰম্ভ কৰিলে আৰু এই বৰাক যুগত তেওঁলোকৰ এই জুই পৰম্পৰা বা জুই এই কৌশলে তেওঁলোকক বহুত শিক্ষা দিলে বহুত উপকাৰ কৰিলে আৰু যি উপকাৰৰ কাৰণে পৰৱৰ্তী সময়ত আমি সেই মাংস শুকাই যি টেকনিক কৌশল মাংস শুকুৱাই খোৱা মাছ শুকুৱাই খোৱা এই কৌশলসমূহ তেতিয়াই আমি আয়ত্ব কৰিবলৈ সক্ষম হ'লোঁ আমাৰ আদি পুৰুষসকলে সক্ষম হ'ল আমি বুলি ক'লে ভুল হ'ব আমাৰ আদি পুৰুষসকলে সক্ষম হ'ল আৰু এইখিনি সময়তে তেওঁলোকে উপলব্ধি কৰিলে সদায় মাংস পোৱাটোও সম্ভৱ নহয় মাছ পোৱাটোও সম্ভৱ নহয় চৰাই পোৱাটোও সম্ভৱ নহয় চৰাই কণী পোৱাটোও সম্ভৱ নহয় তেতিয়াহ'লে তেওঁলোকে আৰু এইখিনি এটা কৌশল শিকিলে সেয়া হ'ল বনৰীয়া জীৱ জন্তু চৰাই চিৰিকটিক বশ কৰি ঘৰচীয়া কৰা প্ৰক্ৰিয়া আচলতে যিবোৰ জীৱ জন্তুৱে বাঘ বা মাংসভোজী প্ৰাণীক ভয় কৰিছিল তেওঁলোকে মানুহৰ আশ্ৰয়ত থাকি বেছি ভাল পাইছিল আৰু মানুহৰ আশ্ৰয়ত থাকি যিহেতু ভালেই পাইছিল গতিকে তেওঁলোকে সেই কৌশলটো নিজৰ জীৱনটোক জীয়াই ৰাখিবৰ কাৰণে প্ৰয়োগ কৰিছিল আৰু তেনেকৈ সেইখিনি সময়ত যিখিনি জীৱ জন্তুক ঘৰচীয়া কৰিব পাৰি সেইখিনি ঘৰচীয়া কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে যিখিনি চৰাই চিৰিকটিক ঘৰচীয়া কৰিব পাৰি সেইখিনি কৰিলে যেতিয়া তেওঁলোকৰ বহুত বিপদকাল হয় তেতিয়া সেইবোৰকে মাৰি কুটি বাচি খাই জীয়াই আছিল তেনেকৈ এই বৰফ যুগটো তেওঁলোকে অতিক্ৰম কৰিছিল আৰু বৰফ যুগটো অতিক্ৰম কৰাৰ পিছত তেওঁলোকে এই যে গৰু ম'হ ঘৰচীয়া কৰাৰ সেই যি পৰম্পৰা সেই পৰম্পৰাটোৰ যোগেদি আকৌ এটা নতুন জীৱনশৈলীৰ মাজলৈ তেওঁলোকে অগ্ৰসৰ হ'ল আৰু এই নতুন জীৱনশৈলীলৈ অগ্ৰসৰ হ'বলৈ যাওঁতে তেওঁলোকে এহাল দম্পতীক লগ পালে সেইখিনিও গৰু ম'হ চৰুৱা এই পৰম্পৰা সৈতে বা গৰু ম'হ ঘৰচীয়া কৰা যি পৰম্পৰা সেই পৰম্পৰাৰ সৈতে এক আৰু সেই মানুহৰ লগতে বহুত কথা শিকিলে আৰু তাৰ পৰা আমাৰ সোণোৱালৰ যিটো তত্ত্ব এইটো তত্ত্বৰ সম্প্ৰসাৰণ হৈছে কিন্তু এই কথাখিনি কোৱাৰ আগতে আৰু এটা কথা কৈ লওঁ বংশসূত্ৰৰ কথাটো বংশসূত্ৰনো কিয় আমাৰ ইমান প্ৰয়োজন বা আমাৰ জাতিটোৰ কাৰণে আজিও যে আমি এটা স্বাস্থ্যৱান এটা ভাল প্ৰজাতি হৈ জীয়াই থাকিবলৈ সক্ষম হৈছোঁ নিৰোগী প্ৰজাতি হিচাপে এই খুব গুৰুত্বপূৰ্ণ এতিয়া আহোঁ এই বংশসূত্ৰৰ কথালৈ বংশসূত্ৰনো কিয় গতিকে সেই কুকুৰটো দেখুৱাৰ পিছত ডক্টৰে ক'লে যে এইটো এটা ৰোগ হৈছে বা অসুখ হৈছে আৰু এই অসুখটো হোৱাৰ মূল এটা কাৰণ হ'ল তেওঁ একে জিনগত যিটো সমস্যা একে বংশৰ মাতৃ আৰু পুত্ৰৰ মাজত বৈবাহিক বা এই ধৰণৰ প্ৰযোজন প্ৰক্ৰিয়া হৈছে যাৰ কাৰণে তেওঁ এই দুৰাৰোগ্য ৰোগটো হ'ল ইয়াৰ দুৰাৰোগ্যৰ মূল কাৰণটো হ'ল একে জিনগত তেওঁলোকৰ প্ৰযোজন প্ৰক্ৰিয়া যাৰ কাৰণে সেই দুৰাৰোগ্য ৰোগটো হ'ল আমাৰ পূৰ্ব আদি পুৰুষসকলেও সেই কথাটো জানিছিল যে একে বংশসূত্ৰৰ মাজত যদি বৈবাহিক সম্বন্ধ হয় তাৰ পিছত যি সন্তান জন্ম হ'ব সেই সন্তানলৈ শাৰীৰিক মানসিক কিছু বিসংগতি দেখা দিব আৰু সেই কথাখিনি হয়তো তেওঁলোকে হাজাৰ হাজাৰ বছৰ তেওঁলোকে অভিজ্ঞতাই পুষ্ট হৈ সেই ধৰণৰ সিদ্ধান্ত লৈছিল যাৰ কাৰণে এটা বংশসূত্ৰ স্থাপন হৈছিল আৰু সেই বংশসূত্ৰটো আপোনালোকে ভাবিছ বৰফৰ যুগৰ ইমান এটা সাংঘাতিক সময় সেই সময়খিনিতো তেওঁলোকে নিজৰ মাজত সম্বন্ধ স্থাপন কৰা নাই যেতিয়া অন্য এটা বংশসূত্ৰ লগ পাইছে তেতিয়াহে সেই সূত্ৰটোৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিছে গতিকে আমি আমাৰ আদি পুৰুষসকলে দি যোৱা যি বংশসূত্ৰ এই পৰম্পৰাটো আমি লক্ষ্য ৰখাটো ভাল নতুন প্ৰজন্মক কৈছোঁ গতিকে একে বংশৰ যদি হয় একে পৰিয়ালৰ যদি হয় সেই ধৰণৰ কাৰ্যসূচী কৰিব নালাগে যাৰ যোগেদি আমাৰ ভৱিষ্যতৰ প্ৰজন্ম কুঙা হৈ পৰিব
তুমি কৰা ভুলটো তোমাৰ পিছৰ প্ৰজন্মত নহ'ব পাৰে, তাৰ পিছৰ প্ৰজন্মত নহ'ব পাৰে, কোনোবা এটা প্ৰজন্মত হ'ব। আৰু এই বিকৃতিটো আমাৰ জাতিটোৰ জাতিসত্তাৰ ভৱিষ্যতৰ প্ৰজন্মৰ মাজত থাকি যাব, যিটোৱে আমাৰ মানসিকভাৱে শাৰীৰিকভাৱে অক্ষম লোকৰ জন্ম দিবলৈ তেওঁলোক বাধ্য হ'ব। সেইকাৰণে কৈছোঁ, বা অক্ষম জীৱন এটা লাভ কৰিব, তাৰ কাৰণে দায়ী কিন্তু আমি এই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো নমনাৰ মূল কথা হ'ব। মোক এতিয়া কাণে কাণে আমাৰ পীতাম্বৰ কছাৰী ডাঙৰীয়াই বৌপায়ে কৈ গ'ল যে জিনগত কথাটো ক'বা দেই। মই এদিন তেওঁৰ আগত কৈছিলোঁ যে এই ধৰণৰ কথাবোৰ খুব গুৰুত্বপূৰ্ণ, এনেই সৃষ্টি কৰি থৈ যোৱা নাই, আজিৰ পৰা 10,000 বছৰ আগতে সৃষ্টি কৰি থৈ গৈছে। আৰু এটা কথা কওঁ, এইকেইদিন আচলতে মই কৈছোঁৱেই, আমি আগতে সোণোৱাল আছিলোঁ নে কি আছিলোঁ সেয়া আমাক কোৱাটো দুৰূহ কথা। কিন্তু এই যে আমি এটা সময়ৰ পৰা আমি সোণোৱাল হ'লোঁ বা সোণোৱাল হিচাপে পৰিচিত হ'লোঁ, আৰু সেই সোণৰ লগত কেনেবাকৈ জড়িত হৈ আছে। আচলতে আমি সোণোৱালসকলে সোণ কমোৱা বৃত্তিৰ লগত এটা সময়ত জড়িত হৈ আছিলোঁ, যাৰ কাৰণে আমাৰ অসম মুলুকত যি অন্যান্য বসবাস কৰা শ্ৰেণী আছে, তেওঁলোকে সেই তেতিয়াৰ পৰাই এই নামৰ উৎপত্তি বুলি তেওঁলোকে ভাবি বা কয়, তেতিয়াৰ পৰাই এই ধৰণৰ কথাবোৰ সৃষ্টি হৈছে বুলি ক'ব খোজে। ইয়াৰ আগতে আচলতে আমি কি আছিলোঁ সেইটো আমাৰ কাৰণে দুৰূহ কথা, কিন্তু আমি যে আছিলোঁ সেই আদি পুৰুষৰ পৰা, সেই 10,000 বছৰ আগৰ কথা, সেইটো সত্য কথা। আমি সেই সত্য কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে কিছু কষ্ট কৰিব লাগিব। এতিয়া আহোঁ, এই যে আমাৰ এটা যুগ আৰম্ভ হ'ল, পশুপালনৰ যুগ। এতিয়ালৈকে আমি কৃষি সভ্যতা বা কৃষিজীৱী সভ্যতালৈ অহাই নাই, পশুপালনৰ এটা যুগলৈ আমি ধাৱমান হ'লোঁ। তাৰপিছত আমি পশুবৃত্তিৰ লগত জড়িত হৈ পৰিলোঁ, আৰু জড়িত হৈ পৰোঁতে এজন বৃদ্ধ লগ পালে আমাৰ সোণোৱাল যিসকল গৰখীয়া আছিল, আৰু সেই বৃদ্ধজনক ওজা গৰখীয়া বুলি কয়। আৰু সেই বৃদ্ধজনে তেওঁলোকক কিছু দীক্ষা দিছিল, যিহেতু আকৌ হাবি গছ গছনি আমাৰ অটব্য অৰণ্য হৈ উঠিছিল আমাৰ আদিপুৰুষসকল বসবাস কৰা স্থানসমূহত। গতিকে সেই সময়খিনিত সেই বৃদ্ধজনে কিছু দিহা দিছিল যে আমাৰ এই হাবিৰ মাজত আমাৰ যদি গৰু ম'হ হেৰাই যায়, গতিকে হেৰাই নাযাবৰ কাৰণে আমাৰ যি দেৱতা আছে, সেই দেৱতাক আমি সন্তুষ্ট কৰিব লাগিব। গতিকে দেৱতাকনো কেনেকৈ সন্তুষ্ট কৰিব? আমাৰ সোণোৱাল যি গৰখীয়া আদি পুৰুষ আছিল, তেখেতসকলে এটা সূত্ৰ উলিয়ালে যে আমি ফৰিং বলি দিম। ফৰিং বলি দিয়াৰ এক পৰম্পৰা আৰম্ভ হ'ল। আৰু এই ফলিং বলি দি এদিন এটা কাহিনী আছে, আৰু এই কাহিনীটো কিমান গ্ৰহণযোগ্য বা কিমান সত্য সেই বিষয়ে মই ক'বলৈ যোৱা নাই। এই কাহিনীটো প্ৰাসংগিকতা আছে কাৰণেহে মই কৈছোঁ। সিও এটা আমাৰ ইংগিত দিছে, এই জনগোষ্ঠীটোৱে এটা নতুন দৰ্শনৰ মাজলৈ আগবাঢ়িবলৈ গৈ আছে। এই যে মই বৃদ্ধজন ক'লোঁ, তেওঁ দিহাতেই হ'ল আচলতে। তাৰপিছত এই কোনোবা এজন গৰখীয়াই গৰু ফৰিং নাপালে বলি দিবৰ কাৰণে, গতিকে এই মোৰ ডিঙিটোকে কাটি দে বুলি লগৰজনক ক'লে, আৰু উলুখেৰে কাটি দিয়াৰ পিছত তেওঁ ডিঙিটো কাট খাই গ'ল। আৰু তেনেকৈ মানুহ বলি দিয়া এটা পৰম্পৰা আৰম্ভ হ'ল। আৰু সেই বৃদ্ধজনে কোনোবা এদিন গৰখীয়াসকলে বৰ ভোকত থকাৰ কাৰণে, তেওঁলোকে ঘৰত একো খাই নহাৰ কাৰণে ক'লে যে সেই তাতে এটা ঘৰ আছে, তাত এগৰাকী বৃদ্ধা পাবি, আৰু তেখেতক খাবলৈ বিচাৰিবি, তেতিয়াই কিছু খাবলৈ দিব। তাৰপিছত গৈ তেওঁলোকে নতুন এটা বস্তুৰ সোৱাদ পালে, আৰু সেই খাবলৈ দিয়া বস্তুখিনি আছিল ভাত। প্ৰথমবাৰ কাৰণে সোণোৱাল মানুহে ভাতৰ গোন্ধ পালে, ভাতৰ সোৱাদ পালে। আৰু খাই বৈ তেওঁলোকে আৰু ভাগৰত আছিলে, গোটেই খোৱাৰ পিছত ভাগৰ লাগিলে, শুই গ'ল, আৰু যিখিনি বাকী থাকিলে কোনোবা এজোপা গছৰ গুৰিত পেলাই থৈ দিলে। আৰু তেওঁলোকে সাৰ পাই উঠাৰ পিছত দেখিছে যে গোন্ধে মলমলাই আছে, আৰু সেই মেটমেটাই থকাৰ কাৰণে মদ হৈছে বুলি কয়। আৰু সেই মানুহজন আছিলে মাধু পুৰুষ, গতিকে মাধু পুৰুষত সেই ধৰণৰ ৰস পোৱাৰ কাৰণে মাধু পুৰুষৰ ৰস হ'ল বুলি কয়। আৰু সেই বৃদ্ধাগৰাকীৰ নাম আছিলে সুৰেশ্বৰী, গতিকে সেইকাৰণে সুৰেশ্বৰীৰ পৰা সুৰা হ'ল বুলি কয়। আৰু তেওঁলোকে সেই যে খাই বৈ মেলি নিচা হ'লতো, নিচা হোৱাৰ পিছত তেওঁলোকে নাছিলে, সেই নচাৰ কাৰণে সেই বস্তুবিধৰ নাম দিলে হাস্য লাস্য। সেইবোৰ লোকৰ কাহিনী। কিন্তু মোৰ ক'বলগীয়া কথাটো হ'ল, আমাৰ সোণোৱাল মানুহে আৰু এটা নতুন সভ্যতালৈ
পশুজীৱী সভ্যতাৰ পৰা কৃষিজীৱী সভ্যতালৈ অগ্ৰসৰ হ'ল। প্ৰথমবাৰৰ কাৰণে গম পালে যে এই ধৰণৰ খাদ্য পায়। তাৰপিছত সেই সুৰেশ্বৰ বা সুৰেশ্বৰী বুঢ়াৰ পৰা মাধৱপুৰুষৰ পৰা এই প্ৰক্ৰিয়াটোৰ কথা শিকিবলৈ যত্ন কৰিলে। আৰু তাৰপিছতে সোণোৱালসকলে যি অঘৰী জীৱন যাপন কৰিছিল তাৰ পৰা স্থায়ী জীৱন যাপনৰ দিশে অগ্ৰসৰ হ'ল। আৰু এইখিনি সময়তে আমাৰ আৰু এক লোক সাহিত্য আছে, লোকনাচ আছে, লোকগীত আছে, য'ত এই সভ্যতাৰ কথা খুব সুন্দৰকৈ দাঙি ধৰে। সেয়াই হৈছে হুঁচৰি গীত। হুঁচৰি গীত তাৰ আগত সৃষ্টি হোৱা গীত নহয়। হুঁচৰি গীত কৃষিজীৱী সভ্যতাৰ সময়খিনিত সৃষ্টি হোৱা গীত। আচলতে হুঁচৰি শব্দটোৰ অৰ্থটো বহুজনে বেলেগ বেলেগ ধৰণৰ ব্যাখ্যা আগবঢ়াইছে। মোৰ কথাটো হ'ল হুঁচৰি তেতিয়া আৰম্ভ হৈছিলে যেতিয়া তেওঁলোকে অঘৰী জীৱন যাপন ত্যাগ কৰি কৃষিজীৱী সভ্যতাত আগবাঢ়িছিলে। তেওঁলোকে যৌথভাৱে খেতি কাৰ্যত তেওঁলোকে আত্মনিয়োগ কৰিছিলে। আৰু তেতিয়া অটব্য অৰণ্য আছিলে, সেই কথাটো মই কৈছোৱেই। গতিকে অটব্য অৰণ্যত সেই কৃষি কাৰ্যত তৃণভোজী প্ৰাণীয়ে যিকোনো সময়তে কৃষি কাৰ্য বা কৃষি খাদ্য বা যিখিনি আমাৰ শস্য আছে সেইখিনি খোৱা বা সেইখিনি অনিষ্ট কৰাৰ সম্ভাৱনা থাকে। গতিকে আমাৰ যিসকল কৃষক আছিল সেই কৃষকসকলে সেই চৰাই চিৰিকটিৰ পৰা অন্যান্য জীৱ জন্তু খেদিবৰ কাৰণে সমূহীয়াভাৱে কিছু পদক্ষেপ লৈছিল। কেতিয়াবা তেওঁলোকে বাঁহৰ টকাত মাৰি মাৰি তেওঁলোকে সমজুৱাভাৱে গীত গাই গাই গৈছিল। আচলতে কৃষি কাৰ্যৰ লগত যিসকল জড়িত গম পায় কৃষি কাৰ্যটো বৰ এটা দুৰূহ বেদনাদায়ক কাম, খুব উৎসাহজনক নহয়, খুব ভাগৰুৱা এটা কাম। গতিকে এই নিৰহ কামটোক ৰসাল কৰি তুলিবৰ কাৰণে তেওঁলোকে সমজুৱাভাৱে তেনেকৈ কৰিছিল। তেওঁলোকে কৰিছিল হুৰাই হুৰাই। আমি যেনেকৈ এখন হাবিৰ মাজলৈ গ'লে যেনেকৈ হুৰাওঁ হুৰ হুৰকৈ, কিবা জীৱ জন্তু খেদিলেও আমি হুৰ হুৰকৈ হুৰাওঁ। আৰু আমি আৰু এটা শব্দ চৰি শব্দটো আছে, আচলতে চৰা, গৰু চৰা, ম'হ চৰোৱা। গতিকে মানুহো একত্ৰভাৱে যেতিয়া ঘূৰি ঘূৰি সেই কাৰ্যটো কৰিছে তাকে চৰা, সেইকাৰণে হুঁচৰি। চৰাৰ পৰা চৰি হৈছে হুঁচৰি। আৰু তেনেকৈও হুঁচৰি আৰম্ভ হ'ল। আৰু এই হুঁচৰিত আমাৰ সেই কৃষি কাৰ্যৰ ৰেঙনিৰ কথা আমি গম পাওঁ, কৃষিজীৱী সভ্যতালৈ আগবঢ়াৰ কথা গম পাওঁ। আৰু তেনেকৈ আমাৰ কৃষিজীৱী সভ্যতালৈ আগবাঢ়িল। গতিকে খেতিয়ে কেতিয়াবা অনিষ্ট হয়, কেতিয়াবা পোক পতংগই অনিষ্ট কৰে। এইবোৰৰ পৰা মুক্তি পাবৰ কাৰণেও তেওঁলোকে আকৌ আৰাধ্য এগৰাকী দেৱীও সৃষ্টি কৰি ল'লে। আৰু সেই দেৱীগৰাকীৰ কথা আমি জানোৱেই যে শস্য অধিষ্ঠাত্ৰী দেৱী লখিমী আই। গতিকে লখিমী তোলা বিহু পৰম্পৰা বা সবাহ আমাৰ মাজত আছে, আপোনালোকে সেয়া নিশ্চয় জানে। আৰু তাৰ পিছৰ পৰৱৰ্তী সময়ৰ কথাখিনি আৰু আমাৰ সকলোৱে জ্ঞাত। এনেকৈ আমাৰ বহুত বছৰ পাৰ হোৱাৰ পিছত আকৌ এটা নতুন ধ্যান ধাৰণা আমাৰ সংগঠনলৈ বা আমাৰ জাতিটোৰ মাজলৈ আহিল। আৰু সেয়া হৈছে বৈষ্ণৱবাদ। বৈষ্ণৱবাদনো কেনেকৈ আহিল সেই বিষয়ে মই আপোনালোকক কৈছোঁ যে বৈষ্ণৱবাদটো বহুত প্ৰাচীন নহয়। আমাৰ যিসকল বৈষ্ণৱ ভকত বা বৈষ্ণৱ সাধক আছে তেওঁলোকে যাতে মনোকষ্ট নাপায় যদি মই অকণমান বেলেগ ধৰণৰ কথাও কওঁ। এয়া আমাৰ একেবাৰে নতুন, আমাৰ খিং যিটো তত্ত্ব, এইটোতো দৰ্শন বহুত বছৰ আগৰ। এই যে মই ক'লোঁ এই যে বলি দিয়া পৰম্পৰাটো, সেই তেতিয়াৰ পৰাই আমাৰ খিং তত্ত্বত পশুপালন সময়খিনিতেই আমাৰ বলি বিধান এটা প্ৰক্ৰিয়া আহিল। কিন্তু এই বলি বিধানতো কিছু কথা আছিল যে যেতিয়া আমাৰ মদ খোৱা এটা পৰম্পৰা হয় বা আমাৰ যি শান্তিয়নী পানী দিয়ে, সেই শান্তিয়নী পানী বা সেই মদ খোৱা পৰম্পৰাও একেবাৰে সীমিত। তাতো কিছু নীতি নিৰ্ধাৰণ আছে। আমি বহুত খাই যাওঁ, পাগলামি কৰোঁ, সেইটো কৰিব নালাগে আচলতে। নলৰ দুটা চুঙা, হয়তো ক'বলৈ গ'লে এক পেকো নহয়, নলৰ দুটা চুঙা। গতিকে আমাৰ অভাৰ খোৱাৰ কাৰণে আমাৰ জাতিটো যথেষ্ট অনিষ্ট হৈছে। এতিয়া আহোঁ মই এই বৈষ্ণৱ পৰম্পৰানো কেনেকৈ আহিল। এইটো ইতিহাসৰ কথা, এইটো বহুতেই জানেই
যে 1681 চন ল'ৰা ৰজা উৎপাত আৰু গদাধৰ সিংহ পলায়ন। গদাধৰ সিংহই পলায়ন কৰোঁতে বিভিন্ন ঠাইত বিভিন্ন জেগাত আশ্ৰয় বিচাৰি থাকিছিল, পলাই ফুৰিছিল। আৰু তেনেকৈ আশ্ৰয় বিচাৰি যাওঁতে কোনোবা এটা দিনত আউনীআটীত সত্ৰটোত থাকিব বিচাৰিছিল, বিভিন্ন সত্ৰতো থাকিব বিচাৰিছিল। কিন্তু ল'ৰা ৰজাই বা কেনেকুৱা ধৰণৰ শাস্তি দিয়ে, সেই শাস্তিৰ ভয়ত তেওঁ কোনোৱেও থাকিবলৈ নিদিলে, আউনীআটী সত্ৰৰ মানুহেও থাকিব নিদিলে। যেতিয়া 81 চনৰ পিছত যেতিয়া ৰজা হ'ল, ৰজা হোৱাৰ পিছত এই থাকিব আশ্ৰয় নিদিয়া মানুহবোৰক তেওঁ বিচাৰি উলিয়ালে, আৰু বিচাৰি উলিয়াই তেওঁ সেইবোৰক নিধন কৰিবলৈ ধৰিলে। আৰু সেইখিনি সময়ত কেশৱদেউ গোসাঁই বুলি এজন গোসাঁই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আছিল। গতিকে প্ৰাণৰ মমতাত তেওঁ উজনিলৈ পলাই গ'ল, পলাই গৈ শদিয়াৰ ওচৰতে তেওঁ থাকিবলৈ ধৰিলে। আৰু সেই থাকিবলৈ ধৰোঁতে সোণোৱালসকলক লগ পালে, আৰু তাৰপিছত সোণোৱালসকলক দীক্ষা দিলে, সোণোৱালসকলেও গ্ৰহণ কৰিলে। আৰু তেনেকৈ আমাৰ বৈষ্ণৱ পৰম্পৰা এটা গঢ় লৈ উঠিলে। আমাৰ সোণোৱালসকলৰ মাজলৈ নৱবৈষ্ণৱ ধৰ্মৰ আগমন হ'ল। কিন্তু এতিয়া কথাটো হ'ল, এই আগমনৰ সময়খিনিত আমাৰ কেনেকুৱা ধৰণৰ কিছু তেওঁলোকৰ লগত সান্নিধ্য হৈছিল, বা তেওঁলোকৰ লগত চুক্তি বুলি নহয়, তেওঁলোকৰ লগত এটা সৌহাৰ্দ্যমূলক মানে মুখৰ চুক্তি হৈছিল। সেইটো খুব গুৰুত্বপূৰ্ণ। আচলতে আমাৰ গোটেই সোণোৱাল যিমান ৰাইজ আছিল সেই অঞ্চলত সকলোৱে দীক্ষা ল'বৰ কাৰণে এটা নিৰ্দিষ্ট দিন বাৰ ঠিক কৰিলে, আৰু সেই দিন বাৰ ঠিক কৰাৰ আগে আগে কিছু কাৰ্যও কৰিলে। তেওঁলোকে হৰি মন্দিৰটো নিৰ্মাণ কৰিলে। আমাৰ সোণোৱালসকলে নামঘৰ বুলি নকয়, আচলতে আমি হৰি মন্দিৰ বুলি কোৱাই শুনিছোঁ, আৰু হৰি মন্দিৰটোৱে আমাৰ সোণোৱালসকলে কয়। সেই হৰি মন্দিৰ নিৰ্মাণ কৰিলে, হৰি মন্দিৰটোৰ লগত এটা মণিকূটো নিৰ্মাণ কৰিলে। আজিৰ পৰা ধৰা কাইলৈ আমি বৈষ্ণৱ দীক্ষা ল'ম, কিন্তু সেই কাইলৈ বৈষ্ণৱ দীক্ষা লোৱাৰ আগদিনা আমাৰ সোণোৱাল ৰাইজে প্ৰাণ পৰি একেবাৰে হাইদাং গীত, হুঁচৰি, লগ বিহু, সগ্ৰা, যিমান যি আমাৰ লোক পৰম্পৰা আছিল সকলোবোৰ পালন কৰিলে। কাৰণ আমি এটা নতুন দীক্ষাত যিহেতু যাম, নতুন এটা ধৰ্ম ল'ম, গতিকে আগৰখিনিক আমি এৰিম। গতিকে আজিয়ে আমি আমাৰ ইষ্টজনক নমস্কাৰ জনাই এইটো ত্যাগ কৰিম, এনেকুৱা ধৰণৰ এক তেওঁলোকে মনত বান্ধি ল'লে। আৰু সেইখিনি কৰিলে, কৰি যোৱাৰ পিছত চব ঘৰা-ঘৰি হ'ল। কিন্তু আমাৰ লোককথা অনুসৰি সেইদিনা এটা ৰাতিলৈ ডাঙৰ বতাহ, বৰষুণ, ধুমুহা, গাজনিৰ পৰা আদি কৰি বানপানী সৃষ্টি হ'ল। আৰু সেই বানপানীয়ে হৰি মন্দিৰটো বিশেষ অনিষ্ট নকৰিলে। হৰি মন্দিৰৰ লগত থকা যিটো মণিকূট আছিলে, এই মণিকূটটো ভাঙি দিলে। সেইখিনি সময়ত আমাৰ এজন গুৰু আছিল, গজাই গুৰু। আচলতে ইও এক ৰহস্যপূৰ্ণ চৰিত্ৰ আমাৰ সোণোৱাল সমাজৰ কাৰণে। গজাই ক'ত নাই, যেতিয়া এই যে মই ক'লোঁ, যেতিয়া আমি জীৱ জন্তু বস কৰা পৰম্পৰা এটা আৰম্ভ কৰিছিলোঁ, পোহনীয়া কৰা এটা গৰু পালন বা পশুপালন যিটো আমাৰ সভ্যতা আছিল, সেইখিনি সময়ত সোণোৱালৰ মাজলৈ যি শাক্ত পৰম্পৰা এটা লৈ অহাৰ আঁৰত আছিলে, বা সেই ধৰণে নতুন ধৰণে উজ্জীৱিত কৰা মানুহজনেই আছিলে গজাই গুৰু। এই যে বৰফ যুগত আমাক বিভিন্ন ধৰণে কেনেকৈ জীয়াই থাকিব লাগিব তাৰ দিহা দিয়া মানুহজনো আছিলে গজাই গুৰু। সেইকাৰণে ইয়াত আমাৰ প্ৰথম যিটো আশীৰ্বাদ, সেই আশীৰ্বাদত কৈছে, খিং ৰাজা ধৰণী গজাই গুৰু ঢাকনি। গজায়ে আচলতে আমাৰ আকাৰ আকৃতি দিছে সোণোৱাল আদি পুৰুষসকলক, কেনেকৈ আমি জীৱনটোক দুৰ্যোগৰ মাজতো জীয়াই ৰাখিব পাৰিম। আৰু এইটো এটা দুৰ্যোগ বুলিয়ে ক'ব পাৰি, যেতিয়া আমাৰ 81, 82, 83, 84 চনমানত আমাৰ দীক্ষা লৈছিল সোণোৱালসকলে, 1684 মানত। আৰু এই সময়খিনিতে গজাই গুৰু আৰু কেশৱদেউ মহন্তৰ মাজত বাক বিতণ্ডা হৈছিল যে ঠিক আছে, আমাৰ মানুহে তোমাৰ ওচৰত শৰণ ল'ব, কিন্তু কথা হ'ল তুমি চাউল কথাহে সিজাব পাৰিবা, মলুকুখিনি কিন্তু তুমি ৰন্ধা বঢ়া কৰিব নোৱাৰিবা।
আৰু সেই কথাটোৱে হ'ল আমাৰ সোণোৱালসকল বৈষ্ণৱত দীক্ষিত হোৱাৰ পিছতো আমাৰ প্ৰাচীন যি পৰম্পৰা সেই পৰম্পৰা নেৰিল, পৰম্পৰা চলাই থাকিল। আমাৰ যি মিতক দিয়া পৰম্পৰা এৰিছে নেকি আমাৰ মানুহে? আমাৰ গা বেয়া হ'লে, আমাৰ কিবা অপায় অমংগল হ'লে প্ৰথম আমি কাক স্মৰণ কৰোঁ? কাক টোপোলা বান্ধো? মৃতকক। ঘৰত কিবা এটা নতুন বস্তু হ'লে আমি কাক দিওঁ প্ৰথম? মৃতকক। আৰু এই মৃতক ন-পুৰুষলৈকে আমাৰ মজিয়া ঘৰতে থাকে, তেওঁলোক নাযায়, তেওঁলোক ঐলাসগামী নহয়। আৰু এই মৃতক দিয়া পৰম্পৰাও খুব সম্ভৱ মই ন-পুৰুষৰ কথাই কৈছোঁ, ন-পুৰুষ, 9টা মৃতক আমাৰ মজিয়া ঘৰতে থাকে। আৰু এই মৃতক পৰম্পৰাটোৰ পৰা বা ন-পুৰুষৰ কথাৰ পৰা সেই বয়স যুগৰ কিছু কথা ক'ব পাৰি। আচলতে এই ন-পুৰুষটোনো কেনেকৈ সৃষ্টি হ'ল বা মৃতক পৰম্পৰাটোনো কেনেকৈ সৃষ্টি হ'ল? আচলতে সেইখিনি সময়ত আমাৰ এই যে বৰফ যুগত সেই দুৰ্যোগৰ সময়খিনিক আমাক নিজকে বচাই ৰাখিবৰ কাৰণে কোনো উপায় নাছিল। তেওঁলোকে এই আগৰ প্ৰজন্মই পিছৰ প্ৰজন্মক, পিছৰ প্ৰজন্মই পিছৰ প্ৰজন্মক জীয়াই ৰাখিছিল। গতিকে সেই মৃতকসকলক তেওঁলোকে স্মৰণ কৰিছিল, মৃতকসকলক পাহৰি যোৱা নাছিল। তেওঁলোকৰ কৌশলী স্থিতিৰ কাৰণে তেওঁলোক সেই দুৰ্যোগৰ মাজতো জীয়াই থাকিবলৈ সক্ষম হ'ল। গতিকে তেনেকৈ 9টা যেতিয়া প্ৰজন্ম পাৰ হৈ নতুন এটা জীৱন পালে, নতুন এখন পৃথিৱী পালে, নতুন এখন আকাশ পালে, নতুন এখন জলস্থল তেওঁলোকে পাবলৈ সক্ষম হ'ল। তাৰপিছতেই এই মৃতসকলকো তেওঁলোকে পাহৰি নগ'ল, স্মৰণ কৰিলে। তেওঁলোকে সেইখিনি সময়তো সেই আদি পুৰুষ আমাৰ সেই বহুৱাকো তেওঁলোকে জীয়াই ৰাখিলে, তেওঁলোকে ন-পুৰুষকো তেওঁলোকে জীয়াই ৰাখিলে। সেইকাৰণে আমাৰ ন-পুৰুষক এতিয়াও স্মৰণ কৰা হয়, ন-পুৰুষৰ সকাম এতিয়াও আমাৰ মাজত কৰা হয়। আকৌ আহোঁ এই বৈষ্ণৱ ধাৰালৈ। গতিকে এই বৈষ্ণৱ যিটো বাট এইটো আমাৰ মাজত গ্ৰহণ কৰিলে, কিন্তু সোণোৱালসকলে সেই যে ভগৱানৰ যি লীলা, প্ৰকৃতিৰ যি লীলা, সেই লীলাক তেওঁলোকে উদ্ধত নগ'ল। গতিকে সোণোৱালসকলৰ যি আদি হৰি মন্দিৰ আছিল তাত কেতিয়াও মণিকূট নাছিল। সোণোৱালৰ যি এতিয়া আমি কওঁ গুৰু আসন, আচলতে ঈশ্বৰৰ যিখন আসন, সোণোৱালৰ মাজত সেই আসনখন তেওঁলোকে গ্ৰহণ নকৰিলে। তেওঁলোকে গ্ৰহণ তেতিয়া কৰিলে কি? টিফাই হাল, যাক আমাৰ গাঁৱত কিবা পাহাৰ বুলি কয়, আৰু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে কয়। সেই যে এটা মাটিৰে বনোৱা বেৰা আছে, আমাৰ যি মৃতকৰ্ম হয়, মৃতকৰ্মটো সেই ধৰণৰ টিফাই হাল বনাই লোৱা হয়। গতিকে টিফাই হালৰ সেই তত্ত্বটো তাতেই নিহিত হৈ আছে। বহু সময়ত মই দেখিছোঁ আমাৰ যিবোৰ গাঁৱত হৰি মন্দিৰ হ'বলৈ আৰম্ভ কৰিছে, তেওঁলোকে আমাৰ যি গতিকে টিফাই হালৰ সেই যি পৰম্পৰা, সেই পৰম্পৰাটো আমাৰ সেইখিনি সময়ত গ্ৰহণ কৰা লোকসকলে, আদি পুৰুষসকলে গ্ৰহণ তেনেকৈ কৰিলে। কিন্তু এতিয়া মই যি দেখিছোঁ, সোণোৱালসকলৰ নাচৰ পৰা আদি কৰি একেবাৰে ঢোল বাদ্যবাদনলৈকে আমাৰ নতুন প্ৰজন্মই লাহেকৈ অৱহেলা কৰাৰ এটা অৱস্থা দেখিছোঁ। সেইটো হ'ব নালাগে। আৰু এই নামঘৰ বা আমাৰ হৰি মন্দিৰ ক্ষেত্ৰতো সেই যি অৰিজিন, আমাৰ যিটো নিভাঁজ ৰূপ, সেই নিভাঁজ ৰূপটোক ধ্বংস কৰা উচিত নহয় বুলি ভাবোঁ। কাৰণ মোৰ গাঁৱতে দেখিছিলোঁ, শিৱসাগৰ অঞ্চলৰ আটাইতকৈ ধনী মানুহ এজন আছিল আমাৰ গাঁৱত, তেওঁ ফণীধৰ হাজৰিকা। তেওঁ ইচ্ছা কৰা হ'লে তেনেকুৱা ধৰণৰ 10টা মণিকূট বনাব পৰা সেইখিনি সময়ত শক্তি আছিলে। তেওঁ নামঘৰটোক বেলেগ ধৰণে সজোৱাৰ শক্তি আছিলে, কিন্তু তেওঁ কৰা নাছিলে। নামঘৰটো নামঘৰ হৰি মন্দিৰ হিচাপে ৰাখিছিল। তাত টিফাই হালে আছিল, গুৰুৰ আসন নাছিল। কিন্তু এতিয়া আমাৰ গাঁৱতো সেই সলনি হৈছে। সলনি হোৱাটো স্বাভাৱিক বাৰু, কিন্তু মূল যিটো জুমুঠি সেইটো সলনি কৰিব নালাগে বুলি কৈছোঁ। কিছু সময় পিছতে আমাৰ ইয়াত লেচাৰী নাচ হ'ব। লেচাৰী নাচটো চালে দেখিব, আমাৰ যি নাচ, সেই নাচ আনতকৈ বেলেগ। আমাৰ নাচনীসকলে বা আমাৰ নচা ব্যক্তিসকলে সদায় চেও দি নাচে, চেও দি। আৰু এইটো নাচৰ
একেবাৰে আদি মুদ্ৰা, আদি ৰূপ, যিটো নিভাঁজ ৰূপ বুলি কয়। মানুহে যেতিয়া নাচিবলৈ জনা নাছিল, প্ৰথম যিটো চেও, সেই চেও নাচ। আৰু চেও নাচ আমাৰ মাজত সেই আচল ৰূপটো এতিয়াও আছে। সেই আচল ৰূপটোক জীয়াই ৰাখিব লাগে। সেইটোকে কৈছোঁ মই, মূল জুমুঠিটোক কেতিয়াও ধ্বংস কৰা উচিত নহয়। সেই জুমুঠিটোৰ ওপৰত আপোনালোকে ৰং বিৰং কিবা কিবি কৰক, কিন্তু মূল জুমুঠিটো জুমুঠি হিচাপেই থাকিব দিব লাগে। মূল জকাটোক আপোনালোকে সলনি কৰিলে আমাৰ গোটেই আদি সত্তাখিনি ধ্বংসপ্ৰাপ্ত হ'ব। আৰু এই আদি সত্তাটো ধ্বংস কৰাৰ আমাৰ কাৰোৱে অধিকাৰ নাই, কাৰণ আমাৰ পূৰ্বজসকলে সেয়া কৰি থৈ গৈছে। আৰু পূৰ্বজসকলে সেই হাইদাংগীত হগ্ৰা বহুৱা দি থৈ যোৱাৰ কাৰণে আমি আজি বিশ্লেষণ কৰিবলৈ সক্ষম হৈছোঁ। আমি বৈজ্ঞানিকভাৱে তাৰ মাজত তত্ত্ব বিচাৰি পাবলৈ সক্ষম হৈছোঁ। এতিয়া আহোঁ আমি বিহু, ঢোল বাদন, বিহু নাচলৈ। যেতিয়া আমাৰ কছাৰী বাদে বেলেগ মানে মানুহৰ কথা কৈছোঁ, মূলসুঁতি অসমীয়া বিহু যেতিয়া গায়, তাত কোনটো ঢোলৰ চাপৰ মাৰিলে বেছিকৈ বিহু পকে আপোনালোকে লক্ষ্য কৰিব। যেতিয়া কছাৰী চাপৰ মাৰিব আৰু যেতিয়া নাচনীয়ে কছাৰী যিটো চেও দিয়া নাচ, সেই চেও দিয়া নাচটো নাচনীয়ে যেতিয়া নাচিব তেতিয়া বিহু পকে। সেইটোকে বিহু পকা বুলি কয়। গতিকে এনেকুৱা ধৰণৰ নিভাঁজ যি ৰূপ আছে, সেই নিভাঁজ ৰূপটোক ধ্বংস কৰি নতুন ধৰণে সজাবলৈ যোৱাটো মই ভাবোঁ আমাৰ নিজৰ ভৰিত নিজেই কোঠা মৰা হ'ব। এতিয়া আমাৰ সাজপাৰ, সাজ পোছাকৰ কথালৈ কিছু আহোঁ। আমাৰ সাজ পোছাকত আমাৰ যি পৰম্পৰা আছে, এই পৰম্পৰাসমূহত আমি জীয়াই ৰাখিবৰ কাৰণে যত্ন কৰিছোঁ। যদিও কৈছোঁ ময়ো আজি নিজৰ সাজ পোছাকত অহা নাই, কিন্তু আমাৰ যিবোৰ পৰম্পৰা আছে, এই পৰম্পৰাবোৰৰ মাজত আমাৰ সাজ পোছাকসমূহক পিন্ধা উৰাটো ভাল, আৰু এইটো আমি জীয়াই ৰখাটো ভাল। এতিয়া আপোনালোক বহি আছে, এই যে এখন হালধীয়া হালধীয়া গামোচা লৈ আছে, মই যদি ক'ৰবাতো দেখোঁ তেতিয়াও বুজিম হালধীয়া গামোচা লৈ থকা সেই মানুহজন মোৰ আত্মীয় হ'ব। গম পাইছেনে? আমাৰ কাটিলে DNA যিটো কয়, আমাৰ যিটো এই যে আমাৰ শৰীৰ গঠন হোৱা যিটো চেল, সেই চেল প্ৰক্ৰিয়াটো একেই। পৰীক্ষা কৰি কৰি গৈ থাকিলে আমাৰ অৰিজিনেলিটিটো মানে আমাৰ নিভাঁজ ৰূপটো একেই হ'বগৈ। গতিকে সাজ পোছাকৰ যোগেদিও আমাৰ এটা পৰিচয়, আত্মীয়তা গঢ় লৈ উঠে, ভাষাৰ যোগেদি গঢ় লৈ উঠে। কিন্তু আমাৰ দুৰ্ভাগ্য, ভাষাটো আমি কেতিয়াবাই কালৰ সোঁতত সকলোৰ লগত মিলি গ'লোঁ, কিন্তু কিছু সূত্ৰ আমাৰ হাইদাং গীতৰ মাজত আছে। এইখিনি আমি আমাৰ নিচিনাকৈ থাকিব দিব লাগে। আৰু দুজন লোক আছে, মই দুইজনৰ বিষয়ে অকণমান ক'ম। এজন হ'ল মলিয়াম সোণোৱাল আৰু এজন হ'ল মিলন সোণোৱাল ডাঙৰীয়া। এই দুজন লোকে সোণোৱাল কছাৰী কৃষ্টি সংস্কৃতিক এনেকুৱা এটা গতিশীল ৰূপ দিলে, যিটো কাৰণে আমি ইয়াত আজি লেছাৰী নাচ চাবলৈ সক্ষম হ'ম। 90 দশক, মই তেতিয়া অকণমান গম পাওঁ। আৰু 90 দশকৰ পৰা নিৰবিচ্ছিন্নভাৱে এককভাৱে মণিৰাম সোণোৱালে চাকৰি জীৱনৰ পৰা আহি সোণোৱাল কছাৰীৰ গাঁৱে গাঁৱে যি শিক্ষা দিলে, সেই শিক্ষা কৃষ্টি সংস্কৃতিৰ শিক্ষা, নাচৰ শিক্ষা, পৰম্পৰাৰ শিক্ষা, ঢোল বাদনৰ শিক্ষা, বা যি ধৰণৰ আমাৰ কছাৰী বা সোণোৱালসকলৰ বাদ্যবাদন আছে, সেই বাদ্যবাদনৰ শিক্ষা নতুন প্ৰজন্মৰ মাজত বিয়পাই দিবৰ কাৰণে প্ৰশিক্ষণৰ যি ব্যৱস্থা তেওঁ নিজাকৈ ল'লে, সেয়া আমাৰ জাতিটোৰ কাৰণে সদায় কৃতজ্ঞ হৈ থকাটো উচিত। হেৰাই গৈছিলে আচলতে। আপোনালোকৰ এই গাঁৱৰ, জামিয়া গাঁৱৰ যিসকল আমাৰ বা আমাতকৈ ডাঙৰ প্ৰজন্মৰ লোক আছে, তেওঁলোকে ক'ব যে মণিৰাম সোণোৱালে ইয়াত কিমান দিন আহি কেনেকৈ হগ্ৰা নাচ, হুঁচৰি, লেছাৰী আৰু লখিমী তোলা নাচ শিক্ষা দিছিলহি। এইটো সৰু কথা নহয়। আৰু এজন লোক, মিলন সোণোৱালৰ বিষয়ে কৈছোঁ। তেখেতৰ দিহাতে মই এখন কিতাপ পঢ়িলোঁ বাৰু, আৰু সেই কিতাপখনত
যিমান দিনলৈকে জীয়াই থাকিব তেতিয়ালৈকে আমাৰ ইয়াৰ লোক চিকিৎসক যিসকল আছে তেওঁলোকো জীয়াই থাকিব। মই তেওঁলোকৰ পৰা যেতিয়া এই লোক ঔষধবোৰ সংগ্ৰহ কৰিছিলোঁ তেতিয়া তেওঁলোকক কৈছিলোঁ আপুনি মৰি গ'লেও জীয়াই থাকিব এই কিতাপখনৰ মাজত। মই এখন কিতাপৰ কাম কৰিছোঁ আৰু সেইখনে হৈছে সোণোৱাল কছাৰীসকলৰ অসমৰ লোক চিকিৎসা বুলি। আৰু সেই কিতাপখনৰ আঁৰৰ গোটেই চিন্তাটো আছিল শ্ৰদ্ধাৰ মিলন সোণোৱাল ডাঙৰীয়া। তেখেতে মোৰ ওপৰত যথেষ্ট ভৰসা আছিল কাৰণে সেই এটা দায়িত্ব দিছিলে যে তুমি এই বস্তুখিনি এতিয়াই সংৰক্ষণ কৰা, এই লোক চিকিৎসকসকল যদি মৰি যায় এইখিনি আৰু দ্বিতীয় দিনা কেতিয়াও নাপাবা, এইখিনি এতিয়াই কৰা। মই সেইখিনি সময়ত মোৰ ব্যক্তিগত কিছু কাম কৰি আছিলোঁ যদিও সেইবোৰ একাষৰীয়া কৰি সেই কামটো কৰিলোঁ। গাঁৱৰ বিভিন্ন ঠাইৰ পৰা, অকল ময়ে নহয় মোৰ লগত আৰু দুজন বিশিষ্ট লোক আছিল, তেখেতসকলৰ লগত লগ লাগি এই কামটো কৰিলোঁ। আমাৰ এইখন গাঁৱতো বহুবাৰ আহিছে শশীদানন্দ শইকীয়া বুলি এজন লোক, ডক্টৰ শশীদানন্দ শইকীয়া এতিয়া এজন বিশিষ্ট লোক হ'ল। আৰু আমি গোটেই কামটো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ কৰিলোঁ। আৰু সেই যিটো কাম সেইটোৰ যোগেদি এটা সময়ক আমি ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু মই ভাবোঁ কিতাপখন ওলোৱাৰ পিছত মই সফল হৈছোঁ বুলি বা আমি সফল হৈছোঁ বুলি ভাবিব পাৰোঁ, আমাৰ সোণোৱাল জাতিটো সফল হৈছোঁ বুলি ক'ব পাৰোঁ। দ্বিতীয় কথাটো হ'ল সোণোৱাল কছাৰী এই নতুন প্ৰজন্মৰ মাজত বিভিন্ন এই যে লোকনাচ লোক উৎসৱ যিবোৰ আছে এইবোৰ জনাই দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে আগভাগ লোৱা লোকজনেই হৈছে মিলন সোণোৱাল আৰু তেওঁৰ লগত থকা আৰু বহুজন, অকল তেওঁ অকলে বুলি ক'লে ভুল হ'ব, কিন্তু তেওঁ নেতৃত্ব দিছিল। আৰু মই প্ৰথমবাৰৰ কাৰণে সোণোৱালসকলৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে সবিশেষ জানিবলৈ সক্ষম হৈছিলোঁ। আপোনালোকেও বহুতে গৈছিলে চাগে, চকীডিঙিত হৈছিলে সোণোৱাল কছাৰীসকলৰ সাংস্কৃতিক মহোৎসৱ 2007 চন। আৰু সেই 7 চনৰ যি মহোৎসৱ তেতিয়াই মোৰ বুকুখন ফুলি উঠিছিল। আমাৰ সোণোৱাল জনগোষ্ঠীটোৰ মাজত এনে এক সাংস্কৃতিক ক্ষেত্ৰ আছে কি না